আজিৰ ভিডিঅ'টো সকলোৰে বাবে হয় কিয়নো অষ্টম শ্ৰেণী উত্তীৰ্ণৰ পৰা ন্যূনতম অৰ্হতা অষ্টম শ্ৰেণী উত্তীৰ্ণৰ পৰা ইয়াত পদ মুকলি কৰা হৈছে ক্লাছ 8 পাছ 10 পাছ 12 পাছ আৰু গ্ৰেজুৱেচন সকলোৰে বাবে ইয়াত পদ মুকলি কৰা হৈছে আৰু ইয়াত অন্য কোনো ধৰণৰ আপোনালোকৰ দক্ষতা বা অৰ্হতা নালাগে এক্সট্ৰা কোনো ধৰণৰ আপোনালোকৰ কোৱালিফিকেশ্যন নালাগে বা এক্সপিৰিয়েন্স নালাগে অনলি আপোনালোকে অষ্টম শ্ৰেণী উত্তীৰ্ণ কৰিলেই আপোনালোকে এপ্লাই কৰিব পাৰিব যদি আপুনি অষ্টম শ্ৰেণী উত্তীৰ্ণ কৰিছে তেনেহলে ভিডিঅ'টো আপোনালোকৰ বাবে অতি প্ৰয়োজনীয় অতি গুৰুত্ব সহকাৰে ভিডিঅ'টো সম্পূৰ্ণকৈ আপোনালোকে চাওক আৰু গোটেই তথ্যখিনি আপোনালোকে জানি লওক কৈছোৱে বাৰে বাৰে যে অষ্টম শ্ৰেণী উত্তীৰ্ণৰ পৰা ইয়াত পদ মুকলি কৰা হৈছে 10 পাছৰ বাবেও আছে 12 পাছৰ বাবেও আছে আৰু লগতে গ্ৰেজুৱেচনৰ বাবেও ইয়াত পদ মুকলি কৰা হৈছে সো এই পদসমূহৰ বিষয়ে আপোনালোকক গোটেইখিনি তথ্য মই জনাম এটো ভিডিঅ'ৰ জৰিয়তে আৰু প্ৰথমতে কৈ দিওঁ বৰ বেছি পোষ্ট নাই ইয়াত কিন্তু বৰ বেছি পোষ্ট নাই যদিও এই পদসমূহ এটো বাবেই অতি গুৰুত্বপূৰ্ণ কিয়নো এনেকুৱা ধৰণৰ পোষ্টসমূহ বহুতে ইগনোৰ কৰে বহুতে এপ্লাই নকৰে তো সেইভাবে যিসকলে গুৰুত্ব সহকাৰে লৈ কিনে এপ্লাই কৰে তো তেখেতসকলে ইয়াত নিযুক্তি লাভ কৰাৰ সম্ভাৱনা বহুতেই বেছি সো ইয়াত অনলি 37 টা পোষ্ট আছে আজি খবৰটো মই আপোনালোকক জনাইছো আৰু পোনপ্ৰথমে আপোনালোকক স্বাগতম জনাইছো জব আসামৰ অন্যটা খবৰলৈ সো এটা দেৰি নকৰি কিনে আজি খবৰটো আহিছো এই খবৰটো ওলাইছে গুৱাহাটী হাই কোৰ্টৰ পৰা 37 টা পোষ্ট মুকলি হৈছে মই কৈছো যে এইগিটা আপোনালোকে কম পোষ্ট আছে বুলি ইগনোৰ কৰি দিয়ে তো হেতু বাবে যিসকলে এপ্লাই কৰে বা যি কেজন ন্যূনতম ব্যক্তি এপ্লাই কৰে তো তেখেতসকলে পোৱাৰ সম্ভাৱনাটো বহুতে বেছি সো এটা কৈছে এটো গুৱাহাটী হাই কোৰ্ট অৰ্গানাইজেশনটো আৰু ইয়া টোটাল পোষ্ট আছে 37 টা কি পদ আছে হেগিটা জনাই দিছো তাৰ পিছত কোনটো পদৰ বাবে কিমান অৰ্হতা লাগিব বা কিমান কোৱালিফিকেশন লাগিব হেখিনি মই আপোনালোকক জনাই আছো সো পোষ্ট নেম গিটা হৈছে ইয়া ড্ৰাইভাৰ বাবে পদ মুকলি কৰা হৈছে তাৰ পিছত মাল্টিটাস্কিং ষ্টাফ জুডিচিয়েল এসিস্ট্যান্ট আৰু কম্পিউটাৰ এসিস্ট্যান্ট সো এগিটা পদ ইয়াত মুকলি কৰা হৈছে আৰু এপ্লিকেশন মোডটো হৈছে অনলাইন যোগে আপোনালোকে এপ্লাই কৰিব লাগিব আৰু সুবিধা কৰি দিছে যিহেতু অনলাইনত আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু জব লোকেশনটো অসমতে যেহেতু অসম চৰকাৰ চাকৰি হয় অসমতে আপোনালোকৰ জব লোকেশনটো হ'ব আৰু অফিচিয়েল ল্যাঙ্গুৱেজ তেওঁলোকে অসমীয়াটো বাধ্যতামূলকভাৱে জানিব লাগিব তো হেতু ইয়াত কোৱা হৈছে আৰু এমপ্লয়মেন্ট এক্সচেঞ্জ সাৰ্টিফিকেট অৰ্থাৎ এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন সাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব এই চাকৰিটো বা এই পদটো এপ্লাই কৰিবৰ বাবে এতিয়া আমি পদসমূহৰ প্ৰত্যেকটো পদৰ বাবে কি অৰ্হতা লাগিব বা কি আপোনালোকৰ কোৱালিফিকেশন লাগিব হেখিনি আমি ক্ৰমান্বয়ে এটা এটাকৈ চাই যাওঁ হাও সো প্ৰথমতে আহিলে ড্ৰাইভাৰ পদটোৰ বাবে আপোনালোকৰ কোৱালিফিকেশন বা শিক্ষাগত অৰ্হতা লাগিব HSLC অৰ্থাৎ আপোনালোকে দশম শ্ৰেণী উত্তীৰ্ণ কৰিব লাগিব এই ড্ৰাইভাৰ পদটোৰ বাবে আপোনালোকে এপ্লাই কৰিবৰ বাবে আৰু ইয়াত আপোনালোকৰ এখন ভেলিড LMB ড্ৰাইভিং লাইসেন্স থাকিব লাগিব আৰু ইয়াত কেৱল মাত্ৰ 3টাহে পদ আছে সো মই কৈছো আপোনালোকে 3টা পদ আছে বা বৰ বেছি পদ নাই বুলি আপোনালোকে ইগনোৰ নকৰিব ইগনোৰ কৰাৰ বাবে হে যিসকলে এপ্লাই কৰে তেখেতসকলে ইজিলি পাই যায় তো দ্বিতীয় পদটো হৈছে মাল্টিটাস্কিং ষ্টাফ অৰ্থাৎ MTS পদটোৰ বাবে 26টা পদ আছে 26টা পদ আছে আৰু ইয়াত এডুকেশনাল কোৱালিফিকেশন লাগিব আপোনালোকৰ অষ্টম শ্ৰেণী উত্তীৰ্ণ ক্লাছ 8 পাছৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব এটো মাল্টিটাস্কিং ষ্টাফ পদটোৰ বাবে আৰু যত 26টাকৈ পদ আছে ক্লাছ 8 পাছ কৰিলে এপ্লাই কৰিব পাৰিব কিন্তু ইয়াত এটা কথা উল্লেখ কৰি দিছে যে মাষ্ট নট বি 12 পাছ তো ইয়াত এই মাল্টিটাস্কিং ষ্টাফ পদটোৰ বাবে আপুনি যদি 12 পাছ হয় তেনেহলে আপুনি ইয়াৰ বাবে এপ্লাই কৰিব নোৱাৰিব অনলি ক্লাছ 8 পাছ কৰা বা দশম শ্ৰেণী উত্তীৰ্ণ কৰা সকলেহে এপ্লাই কৰিব পাৰিব তাৰ পিছত জুডিচিয়েল এসিস্ট্যান্ট সো ইয়াত সৰ্বমুঠ পদ আছে 8টা পদ মুকলি কৰা হৈছে জুডিচিয়েল এসিস্ট্যান্ট আৰু ইয়াত এডুকেশন কোৱালিফিকেশন লাগিব গ্ৰেজুৱেট ইন এনি ডিসিপ্লিন যিকোনো শাখাত আৰ্টস কমাৰ্চ সায়েন্স যিকোনো শাখাত আপোনালোকে স্নাতক ডিগ্ৰী উত্তীৰ্ণধাৰী হলে এটো পদৰ বাবে এপ্লাই কৰিব পাৰিব আৰু লগতে আপোনালোকৰ ওয়াৰ্কিং নলেজ থাকিব লাগিব কম্পিউটাৰৰ অলপ চলপ আপোনালোকৰ কাম কৰাৰ নলেজটো বা জ্ঞানটো আপোনালোকৰ থাকিব লাগিব কিন্তু ইয়াত তেনেকুৱা কোনো ধৰণৰ আপোনালোকৰ অভিজ্ঞতা বা কম্পিউটাৰ সাৰ্টিফিকেট বা তেনেকুৱা অৰ্হতা বিচৰা নাই অনলি ইয়াত কোৱা হৈছে যে আপোনালোকৰ ওয়াৰ্কিং নলেজটো থাকিব লাগিব কম্পিউটাৰত কাম কৰাৰ তাৰ পিছত 4 নম্বৰ পদটো আহিছো যোনটো কম্পিউটাৰ এসিস্ট্যান্ট সো এই কম্পিউটাৰ এসিস্ট্যান্ট পদটোৰ বাবে আপোনালোকৰ শিক্ষাগত অৰ্হতাটো ইয়াত উল্লেখ কৰি দিয়া মতে গ্ৰেজুৱেট হ'ব লাগিব আৰু লগতে 6 মাহৰ 6 মান্থৰ ন্যূনতম 6 মান্থৰ আপোনালোকৰ কম্পিউটাৰ ডিপ্লোমা লাগিব কম্পিউটাৰ এসিস্ট্যান্ট পদটোৰ বাবে
সো এই চাৰিটা পদ মুকলি কৰা হৈছিল তো গোটেইকেইটা মই আপোনালোকক জনালো কোনটো পদৰ বাবে কি অৰ্হতা লাগিব আৰু কি যোগ্যতা লাগিব সেইখিনি মই আপোনালোকক জনালো আৰু লগতে ইয়াত সিটিজেনশিপটো কোৱা হৈছে যে আপোনালোকে ভাৰতীয় নাগৰিক হ'ব লাগিব যেটো সকলোৱে অবভিয়াসলি হ'বই আৰু লগতে এজ লিমিটটো ইয়াত উল্লেখ কৰি দিয়া হৈছে ম্যাক্সিমাম এজ 40 ইয়াৰ্স ম্যাক্সিমাম 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব 40 বছৰ ওপৰৰ প্ৰাৰ্থীসকলে এপ্লাই কৰিব নোৱাৰিব সো বহুত সুবিধাজনক আৰু পোষ্ট কম আছে বুলি আপোনালোকে ইগনোৰ কৰি নাযাব হেতু আপোনালোকে চাই ল'ব যেটো 40 বছৰলৈকে আছে বয়সৰ সীমা আৰু ইয়াত ক্যাটেগৰি ওয়াইজ এজ ৰিলেকশনো দিয়া হৈছে এজ ৰিলেকশনটো আপোনালোকে এবাৰ চাই লওক যে ওবিসি সকলৰ বাবে 3 বছৰলৈকে বয়সৰ ৰেহাই দিয়া হৈছে এসসি সকলৰ বাবে 5 বছৰলৈকে বয়সৰ ৰেহাই দিয়া হৈছে আৰু এসটি প্লেন আৰু এসটি হিলছৰ বাবেও সেম আপোনালোকৰ 5 বছৰলৈকে বয়সৰ ৰেহাই দিয়া হৈছে আৰু পিডব্লিউবিডি সকলৰ বাবে 10 বছৰলৈকে বয়সৰ ৰেহাই দিয়া হৈছে তাৰপিছত আদাৰ ৰিকুৱাৰমেন্টছ খিনি ইয়াত উল্লেখ কৰি দিয়া আছে মাষ্ট হেভ এ ভ্যালিড এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন নাম্বাৰ অফ আসাম তো অসমৰ এখন ভ্যালিড এমপ্লয়মেন্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেচন কাৰ্ড আপোনালোকৰ থাকিব লাগিব তো সেই এমপ্লয়মেন্ট এক্সচেঞ্জৰ সেই ৰেজিষ্ট্ৰেচনৰ নাম্বাৰটো ভ্যালিড হ'ব লাগিব আৰু লগতে মাষ্ট পছেছ প্ৰফিচিয়েন্সি ইন দা আসামিজ লেংগুৱেজ তো অসমীয়া ভাষাটো এই প্ৰাৰ্থীসকলে বাধ্যতামূলকভাৱে জানিব লাগিব তাৰপিছত আহিলে এপ্লিকেশন ফিজটো এসসি এসটি প্লেন আৰু এসটি হিলছ এই ক্যাটেগৰিৰ লোকসকলে 250 টকাকৈ এপ্লিকেশন ফিজ দিব লাগিব আৰু পিডব্লিউবিডি সকলে কোনো ধৰণৰ এপ্লিকেশন ফিজ দিব নালাগে আৰু আনৰিজাৰ্ভ আৰু ওবিসি সকলে 500 টকাকৈ এপ্লিকেশন ফিজ দিব লাগিব তাৰপিছত হাউ টু এপ্লাই যেটো আপোনালোকক মই কৈছো যে অনলাইন যোগে আপোনালোকে এপ্লাই কৰিব লাগিব অনলাইন এপ্লাই কৰাৰ লিংক আপোনালোকে ডেসক্ৰিপচনত পাই যাব লিংকত ক্লিক কৰি আপোনালোকে এপ্লাই কৰি ল'ব যিখিনি আপোনালোকৰ তাত ৰেজিষ্ট্ৰেচন কৰাৰ যিখিনি আপোনালোকৰ ডাটাখিনি থাকিব তো সেইখিনি আপোনালোকে ফিল কৰি কেনে আৰু আপোনালোকৰ যিখিনি ডকুমেন্টছ তো সেইখিনি আপোনালোকে আপলোড কৰি কেনে নেসেসাৰী ডকুমেন্টছখিনি আপলোড কৰি কেনে আপোনালোকে যেটো এপ্লিকেশন ফিজ আছে হেতু পে কৰি কেনে সাবমিট কৰি দিলে আপোনালোকৰ এপ্লিকেশন ফৰ্মখন সাবমিট হৈ যাব আৰু ইয়াৰ ইম্পৰ্টেন্ট ডেট গিটা আপোনালোকে জানি লওক ষ্টাৰ্টিং ডেট হৈছে 9 জানুৱাৰী 2026 9 জানুৱাৰীৰ পৰা এটো এপ্লাই হ'ব আৰু লাষ্ট ডেট আছে 26 জানুৱাৰী 2026 তো এতিয়ালৈকে অনলাইন আবেদন প্ৰক্ৰিয়া আৰম্ভ হোৱা নাই যেটো 9 জানুৱাৰীৰ পৰা ষ্টাৰ্ট হ'ব আৰু 26 জানুৱাৰীলৈকে সময় থাকিব তো সেইখিনি সময়ৰ ভিতৰত ইচ্ছুক প্ৰাৰ্থীসকলে এপ্লাই কৰি ল'ব আৰু যদি আপুনি ইচ্ছুক হয় বা আপুনি যদি যোগ্য হয় আপুনি যদি এপ্লাই কৰিম বুলি ভাবিছে তেনেহলে ভিডিওটো আপোনালোকে সেভ কৰি ৰাখক আৰু যেতিয়াই ইয়াৰ অনলাইন এপ্লাই কৰাৰ লিংক মুকলি হ'ব 9 জানুৱাৰী তাৰিখে তেতিয়াই তাৰ লিংকটো আপোনালোকে এটো ভিডিওৰ ডেসক্ৰিপচনতে আপোনালোকে ডাইৰেক্ট লিংক টু এপ্লাই বুলি এটা লিংক এটা পাব তাত সেই লিংকত ক্লিক কৰি কিনে আপোনালোকে এপ্লাই কৰিব পাৰিব গতিকে ভিডিওটো সেভ কৰি ৰাখক যদি আপুনি এপ্লাই কৰিম বুলি ভাবিছে সো এটো আছিল আজিৰ খবৰ আৰু এনেকুৱা ধৰণৰ সকলো নতুন চাকৰি খবৰ যদি আপোনালোকে পোনপ্ৰথমে লাভ কৰিম বুলি ভাবিছে বা লাভ কৰিব যদি আপোনালোকে বিচাৰে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি আমাৰ সৈতে জড়িত হৈ থাকক আৰু আনকো শ্বেয়াৰ কৰি তেওঁলোককো আগুৱাই যোৱাত বা সহায় কৰক এয়া আশা কৰিলো ধন্যবাদ